নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ তোমালোকৰ এপি কাৰ্ড আহিছে, লগতে তোমালোকৰ এক্সামৰ তাৰিখ আহিছে। ক'ৰ পৰা আহিছে, কেনেকৈ চেক কৰিব লাগিব জনাই আছোঁ। তোমালোকে গুৰুত্বকাৰে চোৱা, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। ইয়াত উল্লেখ কৰিছে তোমালোকৰ ষ্টেটাছ NE এডমিট কাৰ্ড ফৰ কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যন 2023 টায়াৰ 1। যিসকলে কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যন 2023 এপ্লাই কৰিছিলা, তোমালোকৰ টায়াৰ 1 এক্সামটো হ'বলৈ গৈ আছে। তাৰ কাৰণে তোমালোকৰ ষ্টেটাছ কপি NE এডমিট কাৰ্ড পাব্লিছ কৰি দিছে, আৰু নিশ্চয় দেখাই পাইছা। ইয়াত উল্লেখ কৰিছে তোমালোকৰ ক্লিক হিয়াৰ, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। আৰু আজি আহিছে তোমালোকৰ কিন্তু ডেটটো মেনশ্যন কৰিছে তোমালোকৰ 22/07/2023। নিশ্চয় তোমালোকে দেখাই পাইছা। যিটো তোমালোকৰ ক্লিক হিয়াৰ আছে তাত ক্লিক কৰি দিবা, আৰু এই লিংকটো তলত মই দি দিম ডেছক্ৰিপশ্যনত। তোমালোকে তাত গৈ ধুনীয়াকৈ চেক আউট কৰি ল'বা। এতিয়া মই তোমালোকক দেখাই আছোঁ কেনেকৈ তোমালোকে চেক আউট কৰিবা। নিশ্চয় দেখাই পাইছা, এইটো হৈছে লিংকটোত মই ক্লিক কৰি দিছোঁ। লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এই পেজটো খোল খাইছে। নিশ্চয় দেখাই পাইছা। ইয়াত তোমালোকৰ 3টা ষ্টেপ দিয়া হৈ আছে। 3টা ষ্টেপত তোমালোকে চেক আউট কৰিব পাৰিবা। প্ৰথম ষ্টেপত দিয়া হৈছে তোমালোকৰ ৰেজিষ্টাৰ ID দিয়া হৈছে, লগতে তোমালোকৰ ডেট অফ বাৰ্থটো তোমালোকে এণ্টাৰ কৰি ধুনীয়াকৈ চেক আউট কৰিব পাৰিবা। নেক্সট তোমালোকৰ দিয়া হৈ আছে অপশ্যনটোত ৰোল নাম্বাৰ দিয়া হৈছে, লগতে তোমালোকৰ ডেট অফ বাৰ্থটো দিয়া হৈছে, তাতো তোমালোকে ধুনীয়াকৈ চেক আউট কৰিব পাৰিবা। নেক্সট তোমালোকৰ 3 নম্বৰ অপশ্যনত দিয়া হৈ আছে তোমালোকৰ কেণ্ডিডেট নেম, লগতে তোমালোকৰ ডেট অফ বাৰ্থটো দি তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। 3টা ষ্টেপত তোমালোকে ধুনীয়াকৈ চেক আউট কৰিব পাৰিবা। আৰু লগতে তোমালোকৰ এক্সাম ডেট কেতিয়া পৰিছে, লগতে তোমালোকৰ কিমান তাৰিখে এপি কাৰ্ড ডাউনলোড হ'ব, সেইখিনি ধুনীয়াকৈ দিয়া হৈ থাকিব। তোমালোকে ধুনীয়াকৈ চেক আউট কৰি ল'বা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।